মোক ইমান বেয়া বেয়াকে কৈছে মা গোবৰ্ধনে মই সপোনতো ভবা নাছিলো মোক যে এনেকে ক'ব মোক বান্দৰী বুলি কৈছে মোক আগলি বুলি কৈছে মই হেনো বহুত অহংকাৰী মই বোলে বহুত হেনো কি ক'ম মোক ইমান বেয়া বেয়াকে কৈছে ইমান তিৰস্কাৰ কৰিছে পুলিচ থানাত ইমানবোৰ মানুহৰ আগত আৰু মাকেও অলপ মানে এনেই মোক ইমান সেই তেলিয়াই থাকি একদম মানে ইমান বেয়া বেয়াকে কৈছে তই নেকান্দিবি আই কান্দি থাকিলে জানো কিবা পাবি যি হ'ল হৈ গ'ল সেইবোৰ অসভ্য মানুহ মই প্ৰথমতে জানিছিলোঁ সেইবোৰ মানুহৰ লগত তই বিয়া হৈ গ'লি কিবা এটা সম্পৰ্ক স্থাপন হ'ল সেই দেখি আজি এইখিনি কথা শুনিব লগা হৈছে সেইবোৰ এটা বেয়া সপোন বুলি বাদ দে মই কৈছোঁ নহয় আমি আছোতো তোৰ লগত তই নতুন জীৱনৰ পাতনি মেল নতুন আৰম্ভণি কৰ কিন্তু মই কেনেকৈ পাহৰি যাওঁ মোৰ চকুৰ আগত জল জল পট পটকৈ সেইবিলাক গোটেই ভাহি আছে ইমান বেয়াকৈ কৈছে মই জীৱনত গোবৰ্ধনে যে মোক এনেকুৱা কৰিব এনেকৈ যে সি কথা ক'ব পাৰিব মই ভবা নাছিলোঁ মানে মই সপোনৰো অগোচৰ মই কৈছোঁ নহয় এনেও ভবা মতে নহয় কথাবিলাক মানুহে আচল ৰূপবোৰ সেই এনেকুৱা সময়তহে দেখে বিপদৰ সময়ত নহ'লে আৰু নিজৰ হেৰি ৰূপটোহে দেখুৱাই থাকে সেইকাৰণে কৈছোঁ এইবোৰ বাদ দিয়ক কান্দি কাটি নাথাকিব মাৰো বুলি ক'বলৈ সহজ নিজৰ লগত হ'লেহে গম পালাহেঁতেন পুতলি এতিয়া মোৰ মনটো কেনেকুৱা লাগিছে মইহে জানো কিমান মানে মোৰ ভাগি পৰিছোঁ মই ভিতৰৰ পৰা বুজি পাইছোঁ তই কান্দ তই কন্দাৰ কাৰণে মই বেয়া পোৱা নাই তই কান্দ মন ভৰাই কান্দ কিন্তু এইটোকে আৰু দুখ কৰি থাকি থাকি তোৰ জীৱনটো বেয়া কৰিলে নহ'ব নহয় পঢ়াখিনি সম্পূৰ্ণ কৰ কিবা চাকৰি বাকৰি এটা কৰ নহ'লে বিজনেছকে আৰম্ভ কৰ আমি সহায় কৰিম নহয় নিজক তই প্ৰতিস্থাপন কৰ নিজৰ নাম এটা কমা ভাল পথেৰে ভাল হ আগলৈ যাতে এনেকুৱা ভুল নকৰ তোৰ গোটেই জীৱনটো পৰি আছে হে সিটো পূৰা মস্তি মাৰি আছে চাগে এতিয়া ইমান বেয়া বেয়াকৈ ক'ব পাৰিছে দেউতাই কৈছে নহয় দেউতাকো প্ৰমাণ কৰিছে বোলে চাই ল'ম নহয় তাক তই চিন্তা নকৰিবি এনেই কন্দাৰ কাৰণে ভালেই হৈছে বাৰু কান্দি দিলে মনটো পাতল পাতলো লাগে আৰু আই এম চৰি দেই বাবলি বা সেইদিনাখন মই আপোনাক ইমান বেয়াকৈ ক'লোঁ কিবা কাৰণে সেইটো কথাত বেয়া নাপাব মই এতিয়া বুজি পাইছোঁ গোবৰ্ধন বিন্দু কম নহয় বেলেগ বস্তু আছে এটা ভাল খবৰ আছে কি ভাল খবৰ গোবৰ্ধন মৰিলে নেকি হেই এজনী কি কথাবোৰ ক'ব পগলামি কথাবোৰ কৈ থাকিবিচোন ক তেন্তে কি ভাল খবৰ কিনো হেৰি কৰি আছ পকাই আছ কিনো আমি ভাবিছোঁ ইমানখিনি প্ৰব্লেম চলি আছে চবৰে মন চন বেয়া বিশেষকৈ আমাৰ বাবলি আমি বোলো শ্বিলঙৰ ট্ৰিপ এটাকে কৰি আহোঁ গৰম বন্ধ চলি আছে ল'ৰা ছোৱালীহঁতৰ সিহঁতিও ক'ৰবাত যাম কৈ আছে ফুৰি চাকি গুৱাহাটীত চিৰিয়াখানা চাই মেলি ঘৰলৈ গুচি আহিম ভালো লাগিব নে কি কোৱা তোমালোকে কথাটো বেয়া নহয় বাৰু ভাল লাগিব ময়ো ভাবিয়ে আছিলোঁ বোলো গৰম বন্ধত চবেই ফুৰিবলৈ গৈছে আমাৰ ল'ৰা ছোৱালীকেইটাই দিগদাৰ কৰি আছে হ'ব ওলাবা কেতিয়া যাবা মই ক'তো নাযাওঁ দেই তহঁতি গৈ থাক মোৰ মুড নাই পুতলি তুমি যোৱা ল'ৰা ছোৱালী লৈ পেলাই সিহঁতক ফুৰাই না মোৰ মন যোৱা নাই ক'তো যাবলৈ মই ঘৰতে থাকিম তেনেকে কেলে কৈছে বাবলি বা আপোনাৰ কাৰণেহে বিশেষকৈ ট্ৰিপটো উলিওৱা হৈছে আপোনাৰ মন চন বেয়া ঘৰত থাকিলে আপোনাৰ বেছিহে ডিপ্ৰেশ্যন হ'ব আমাৰ লগত ফুৰিবলৈ গ'লে অকণ ইফাল কৰিম শ্বপিং টপিং কৰিম খাম ফটো মাৰিম ভিডিঅ' বনাম ৰীল বনাম ভাল লাগিব আকৌ পেকিং কৰক কাপোৰ কানি মোৰ মন নাই বাবলি একো নহয় ওলা মনটো ভাল লাগিব আৰু আমি ফেমিলি ট্ৰিপ বহুত দিন হ'ল যোৱাই নাই পুতলিহঁত মাজে মাজে যায় ফেমিলি লৈ পেলাই আমি গোটেইখিনি একেলগে সঁচাকৈ যোৱাই নাই বাৰু ভাল লাগিব ওলা মোৰ কাপোৰ কানিয়ে নাই পিন্ধি যাবলৈ মোৰো নাই আজি বিশাললৈকে যাওঁ নেকি নহ'লে বা এম বজাৰত সোমাম কাপোৰ কেইটামান কিনি আনিব লাগিব বাবলু পইচা দিবা দেই মোক ক্ৰেডিট কাৰ্ডখনকে লৈ যাবা কি লাগে দুইজনীয়ে গৈ বজাৰ কৰি লৈ আহিবা ভাল ভাল কাপোৰ আনিবা আকৌ দেই ফটোত ভাল উঠিব লাগিব মোলৈও স্পৰ্টিং দুটামান লৈ আহিবাচোন মাৰাৰ শাৰীৰ লগত মিলাই চুইদাৰৰ লগত মিলাই কালাৰ মিলাই পিন্ধি ফটো দুকপিমান মাৰিব লাগিব বুঢ়া কালত উকহে খাইছে হ'ব লাগে জানো কি হ'ল বুঢ়া কালত বোলো অভাৰ ৰোমেণ্টিক হ'ব নালাগে কাপোৰ নিমিলালেও হ'ব একো নহয় মা ভাল লাগিব আকৌ কি আৰু বুঢ়া কাল ডেকা কাল আছে মৰম চেনেহবোৰ সদায় সজীৱ হৈ থাকিলেহে ভাল তো আকৌ পুতলিয়ে ঠিকে কৈছে পুতলি আমিও মিলাই মিলাই পিন্ধিম দেই মই মৰিলে অন্তত চাবলৈকে হ'ব কাপোৰ মিলাই পিন্ধি ফটো মাৰি থোৱা ফটোবিলাক বৰ অমংগলীয়া মোক দেই চবে ফেমিলি লৈ যাব কাপোৰ মিলাই পিন্ধিব মই কাৰ লগত মিলাই পিন্ধিম চবে কাপোৰ ফটো মাৰিব মই অকলে চাই মই আৰু দুখ লাগিব তাহাঁতি মোক আৰু কিয় জ্বলাইছ বাৰু মাই গড আমি পাহৰিয়ে গ'লো তাই মনটোত যে এইবিলাক কথা কৈ থাকিলে দুখ লাগিব বুলি নেকান্দিবি আমি চবে মিলাই পিন্ধিম চবে একে কাপোৰ ল'বি দেই নালাগে মই নাযাওঁ বাবলি বা আপুনি কান্দি থাকি লাভ নাই মই গোবৰ্ধন ভিন্দু ভাগৰ ষ্টেটাছ দেখিলোৱে ক'ৰবাত গৈছে ফুৰিবলৈ কিহৰ ভিন্দু কোন ভিন্দু কাৰ ভিন্দু মোৰ লগত কোনো ৰিলেশ্যন নাই ভিন্দু চিন্দু হেৰি কৰি থাকিবা হয় আই এম চৰি পাহৰিয়ে গৈছিলোঁ অভ্যাস হৈ গ'ল যে আগতে এনেকৈ কৈ সেই চবৰ লগত মোৰ কোনো ৰিলেশ্যন নাই কোনো ভিন্দু চিন্দু চলাই থাকিব নালাগে য'ত যায় যাওক য'ত মৰে মৰক মই যেনিবা তাৰ কাৰণে দুখ কৰিহে আছোঁ যাম আকৌ ফুৰিবলৈ কেলৈ যাম ব'লা বজাৰলৈ যাওঁ কাপোৰ চাপোৰ অলপ কিনি আনোগৈ ধুনীয়া চাই ফুৰিবলৈ যাব লাগিব ফটো মাৰিব লাগিব ৰীল বনাব লাগিব ৰাইজক জ্বলাব লাগিব ক্ৰেডিট কাৰ্ডখন দিয়ক আমি যাওঁ যাওঁতে লৈ যাবা ওলাই লোৱা ব'লা বাবলি বা ওলাই লওক মই নাইটিটো সলাই লওঁ আকৌ এনেকৈ কেনেকৈ যাম ঠিক আছে ময়ো যাওঁ নেকি ব'লক ভাল লাগিব দেউতা অঁ ল'ৰা ছোৱালীকেইটা চাব দেই ইহঁতক নকওঁ
লাগিব সিহঁতক লৈ গ'লে একো বজাৰ কৰিব নোৱাৰি হ'ব যোৱা তোমালোক মই ঘৰতে আছো মোলৈও টি চাৰ্ট দুটামান লৈ আহিবা হ'ব ৰুণজুন নুপুৰে মাতে কি সাজে খাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুৰিৰ মাতে মন মোৰ আইও কঁকালটো বৰ জোৰকে বিষাইছে পাই অ বগীমাই ফেনখন লগাই দেচোন লাইট নাই লাইটৰ ৰিচাৰ্জ ভৰোৱা নাই আকৌ মাইনাছত লাগি আছে ফেন নচলে কেলে নভৰালি নেকি ৰিচাৰ্জ মই ভৰাব লাগে নে আপুনি ভৰাব লাগে এইবোৰ চিন্তা মই কৰিব লাগে নে আপুনি কৰিব লাগে হে তই কিবা বৰ কাজিয়া লাগিবলৈ বাহানা বিচাৰি থাক দেই মানুহটো শান্তিয়ে শুই আছো তোৰ সেইটো হ'লে হেৰি নাই খেল নাই গৰমত ঘামি টেপটেপীয়া দি গৈছো লাইনটো নাই নাই বুলি ক'ব লাগে কাৰ্ড নাই তই আকৌ কোনে ভৰাব লাগে মই ভৰাব লাগে তই ভৰাব লাগে হিচাপ নিকাচ কৰি নাথাকিবি হ'ব নাই যদি নাই এনেকে শুই থাকিম গৰমত কাৰ্ড নভৰালে গৰমতে শুব লাগিব আমিও গৰমতে শুই আছো মই মাহঁতৰ ঘৰলৈ যাম বুলি ভাবিছো দেই কাইলৈ কেলে ওৱাই মাহঁতৰ ঘৰলৈ কেলে যাওঁ সেইটো সুধিব লাগে নেকি গৰম বন্ধ চলি আছে ল'ৰা স্কুল বন্ধ যাওঁ যাওঁ লগাই আছে মামাৰ ঘৰলৈ যাওঁ যাওঁ বুলি ককাইদেউহঁতেও ফোন কৰি আছে ইমান দিন যোৱা নাই এইদিন এতিয়া ৰিক্সাও চলোৱা নাই টমটমখন স্কুলৰ ডিউটিবোৰ নাই দেখি কেইদিনমান থাকি আহোঁগৈ ঘৰত কিমান নোৱাৰো ইয়াতে কেকে জে মেমে কৰি থাকিম মোক ভাত কোনে দিব ওৱাই মায়ে বনাব দেখিছ নাই মা বেমাৰ বুলি জুই ওচৰত বেছি দেৰি বহি থাকিব নোৱাৰে সেইবুলি মই মাহঁতৰ ঘৰলৈ নাযাম নে কিনো আৰু মায়ে পাৰে ভাতকেইটা বনাব নোৱাৰিলে আপুনি বনাব মাহে গাটো বেয়া আপোনাৰ গাটো ঠিকে আছে নহয় মই ভাত বনাম নি কেলে আপুনি ভাত বনাব নোৱাৰে অঁ মই মতা মানুহটো হৈ ভাত বনাম নেকি এনেকুৱা বান্দৰামী কথাবোৰ নক'ব দেই মতা মানুহ হ'ল বুলি ভাত বনাম নেকি মতা মানুহ হিচাপে ভাত খায় নে নাখায় হে ভাত খাব যদি পাই ভাতকেইটা বনাব পাৰিব লাগিব মতাগিৰি চলাই নাথাকিব মই গোটেই মতা মানুহৰ নিচিনাকৈ টমটম চলাই ঘৰ চলাই আছোঁ মই তেতিয়াহ'লে মাইকী মানুহ বুলি ঘৰত বহি থাকিব লাগিছিলে মতা মানুহটোনো কোনটো আপুনি হেৰি কি কয় দায়িত্ব পালন কৰিছে হে ঘটি আনি দিছে নে বজাৰ কৰি আনি দিছে মইতো চব কৰি আছোঁ দুদিন ভাতকেইটা বনালে কি মৰিব হে কথা শুনা মতা মানুহে ভাত বনাম নেকি ভাত নবনালে খাবও নালাগে মতা মানুহ হিচাপে শুই বহি থাকিলে হ'ল সৰুৰ পৰা ডাঙৰ হ'লোঁ দেউতা মৰি গ'লগৈ পাকঘৰত সোমাই ভাত বনোৱা নেদেখিলোঁ দেই মায়ে বনায় নহ'লে আইতাই বনায় তাতকৈও দিগদাৰ হ'লে পেহীয়ে আহি বনাই থৈ যায়হি মই কেলে বনাম তেতিয়াহ'লে সেইটোৱেতো প্ৰব্লেম তাতেই আগৰ পৰা চলি আহিলে যে কথাবিলাক আগৰ মাইকী মানুহে মাত নেমাতিলে সেইকাৰণে এতিয়া আমাৰ ওপৰত এইবোৰ নিৰ্যাতন চলি আছে আগৰ দিনৰ কথা বেলেগ আছিলে হে এতিয়া যুগ পৰিৱৰ্তন হ'ল যুগৰ পৰিৱৰ্তন হৈছে এতিয়া মাইকী মানুহে ঘৰত সোমাই থাকিলে খাবলৈ নাপায় খোজে প্ৰতি সমানে সমানে খোজ দিব লাগিব ইনকাম কৰিবলৈ অকল মাইকী মানুহে বা মতা মানুহে এইটো কৰিব লাগিব বুলি কথা নাই নহয় দুইটাই মিলি কৰিলেহে ঘৰখন ভালকৈ চলিব সেইকাৰণে মোৰ ল'ৰাক মই এতিয়া শিকাইছোঁ বাচন ধুবলৈ শিকাইছোঁ নিজৰ কাপোৰ ধুবলৈ শিকাইছোঁ জাপিবলৈ শিকাইছোঁ ঘৰ চাফা কৰিবলৈ শিকাইছোঁ ভাত বনাবলৈ শিকাইছোঁ বাহিৰলৈ বজাৰ কৰিবলৈ যাওঁ শিকাইছোঁ চব জানিব লাগিব জীয়াই থাকিবলৈ মানুহে চব কথা জানিব লাগিব নিজৰ কাৰণে যিটো প্ৰয়োজন হয় সেই কামখিনি কৰিব পাৰিব লাগিব এতিয়া ভাত বনাবলৈ মানুহ থাকিলে কি মতা মানুহ থকা ঘৰত মাইকী মানুহ নথকা ঘৰত মানুহকেইটা কি নাখাই পাব নেকি হে কথা মাল খাই বাকী থকা মগজুকণো শেষ কৰিলে আপুনি আৰু এই হ'ব যা তোৰ লেকচাৰ বন্ধ কৰ দে যা মাৰ ঘৰলৈ যা মই ক'ৰবাত ভাত খাই ল'ম ধাবাই চাবাই গৰু আগত টোকাৰিব আৰু ঢেৰুৱা ঠাই সিজোৱা একেই কথা কুকুৰ নেজ বোলে সেই গাঁত খানি 100 বছৰ পুতি থ'লেও পোন নহয় কাউৰীজনী ধোৱালেও বোলে বগলী নহয় এয়াই হৈছে জ্বলন্ত উদাহৰণ আই কি বকিছ এইবোৰ পটেশ্বৰী ঘৰত ধৰি আহিলি নি অকণমান আজি ধৰা নাই ধৰিব লাগিব যেন পাইছোঁ গতিমতি যিবোৰ ময়ো অতিবোৰ ধৰিলেহে শান্তি হ'ব পাৰিম বুজিছে আপোনাৰ কথা কাণ্ডবোৰ দেখি মোৰ সহ্য নোহোৱা হৈছে আৰু কৃষ্ণ প্ৰভু কোনটো জন্মৰ পাপৰ ফল মোক দেখুৱাইছা ভোগাইছা ঈশ্বৰ হে ভগৱান মোক ৰক্ষা কৰা আৰু